জুবিন দা অবিহনে সকলো অসমবাসীয়ে উকা উকা যে জুবিন দা অবিহনে প্ৰথমটো জন্ম দিৱস আমি উদযাপন কৰিবলগীয়া হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। জুবিন দাই যিটো সমাজ বিচাৰিছিল, জুবিন দাই যিটো সমাজবাদৰ কথা কৈ আহিছিল যে বৰ অসমৰ ভেটি টনকিয়াল কৰাৰ জুবিন দাই সদায় কথা কৈ আহিছিল। আৰু সেই বৰ অসমৰ ভেটি টনকিয়াল কৰাৰ মানসেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ এই মিলনভূমিত আৰু জুবিন দাৰ 53 সংখ্যক জন্ম দিৱসটি আমি উদযাপন কৰিছোঁ। জন্মদিন নহয়, আমি দিৱস হিচাপে উদযাপন কৰিছোঁ, যিহেতুকে গোটেইখিনি আছে। পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচী উঠা হৈছে। জুবিন দাৰ প্ৰিয় নাহৰ গছ, নাহৰ কলি ৰোপণৰ দ্বাৰাই আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। জুবিন দাৰ জন্মদিনৰ বিশেষ এই 53 সংখ্যক আমি কেক কাটিছোঁ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰা হৈছে। বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি জুবিন দাৰ ন্যায় প্ৰদানৰ ব্যৱস্থা বিচাৰিছে। জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ বাবেই আমি এই অনুষ্ঠানটো ৰাখিছিলোঁ আৰু তেনেধৰণে আচলতে জাকত জিলিকা হিচাপে আমি কৰি তোলাৰ এক প্ৰয়াস কৰিছোঁ। এতিয়াও আপোনালোকে দেখিছে যে নিশাৰ ভাগতো জংগীত জুবিনৰ এদিন, এই জুবিনৰ এসন্ধিয়া, জুবিনৰ এদিন, মায়াবিনীৰ ৰাতিৰ, এই মায়াবিনীৰ ৰাতিৰে অনুষ্ঠান হ'ব আৰু সহস্ৰাধিক লোকে আচলতে সমস্বৰে একেলগে জুবিন দাৰ চিৰসজীৱ কৰি ৰখাৰ, জুবিন দাক অকৃত্ৰিম কৰি ৰখাৰ যি অদ্বিতীয় কণ্ঠশিল্পীগৰাকীক সদায় অমৰ সৃষ্টিৰাজিক যাতে জীয়াই ৰাখে, চিৰসেউজ মায়াবিনী পৰিৱেশনৰ দ্বাৰাই যে প্ৰাণৰ শিল্পীগৰাকীক এনেধৰণে জন্মদিৱসটোত সোঁৱৰণ কৰিছে। ৰাতিপুৱাৰ ভাগত আচলতে জুবিন দাৰ প্ৰিয় নাহৰ গছপুলি ৰোৱা হৈছে। তাৰপিছতে আমি বন্তি প্ৰজ্বলন, জুবিন দাৰ প্ৰতিচ্ছবিত জন্মদিন বিশেষকৈ মাল্যাৰ্পণ কৰা হৈছে। তাৰপিছতে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছতে প্ৰসাদ বিতৰণ, তাৰপিছত আমি নাগাৰা নামৰ ব্যৱস্থা কৰিছিলোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা প্ৰতিগৰাকী শিশুৱে যাতে জুবিনক উপলব্ধি কৰিব পাৰে, জুবিন দাক যাতে প্ৰতিগৰাকী শিশুৱে সদায় মনৰ মাজত জীয়াই ৰাখে, সেইবাবে প্ৰতিযোগিতাৰ শিতানে আছিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত যি চিত্ৰাংকন প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত আমাৰ 300 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে আমি জুবিন গাৰ্গৰ নামত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত কৰিছিলোঁ আৰু জুবিন সংগীত আছে আৰু একেলগে সমস্বৰে জুবিন দাৰ চিৰসেউজ মায়াবিনী চলিব কিছু সময়ৰ পিছতে।